মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সভা আজি আৰম্ভণিতে এগৰাকী বিৰোধী পক্ষৰ সদস্যই নাগালেণ্ডৰ ঘটনাত ভুল হোৱা বুলি স্বীকাৰ কৰা দেখি মোৰ মনত পৰিছে এখন কবিতা সেনাৰ ভুল হৈ যায় আমাৰ গাঁৱত মেইনলেণ্ড আহা হৰ্ণবিলত লাগি চাওক টাইমছ অফ আছাম বাতৰি কাকতৰ সাংবাদিক প্ৰিয়ানুজ গোহাঁই কৈছিল Country needs army to protect its own citizens from enemy countries, but India needs army to impose actions against its own citizens. Is this democracy of India? কেনে সময়তে সেনা বাহিনী বিশেষ ক্ষমতা আইনৰ জৰিয়তে যেতিয়া উন্মোচিত কৰা হয় মোৰ উত্তৰ পূৰ্বাঞ্চলৰ হেজাৰ ডেকা গাভৰুৰ জীৱন আৰু যৌৱন এটি বাধ্য হ'ব আজিৰ সন্মুখত উত্থাপন কৰা বিধেয়কখনৰ সম্পূৰ্ণ সমৰ্থন কৰি চৰকাৰী পেট্ৰখন গ্ৰহণ কৰিব মাননীয় অধ্যক্ষ মহোদয় এফালে মণিপুৰত নৌশ নাৰী ইলম চালু চৰ্দিলাই 2000 চনৰ পৰা 16 বছৰ ধৰি আফস্পা প্ৰত্যাহাৰৰ দাবী আমৰণ অনশন কৰিছিল আৰু আনফালে 32 বছৰে থাংজাম মনোৰম মাৰি ঘৰৰ পৰা উঠাই দি হেনাই গণধৰ্ষণ কৰি 13টাকৈ বুলেটেন নিৰ্মমভাৱে হত্যা কৰিছিল আৰু ইয়াৰ পিছতো আফস্পা নামৰ আইনখনৰ 6 নং দফাৰ পুৰুঙাৰে মণিপুৰ চৰকাৰৰ তদন্তৰ পৰা হাৰি গৈছিল অপৰাধী হেনাজনসকল মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে জনালে ভাল পাওঁ 1990 চনত কহিমা চহৰত গাড়ীৰ চকা ফটা শব্দ উমাই শব্দ বুলি এই হেনাই কৰা নিৰ্বিচাৰ গুলীবৰ্ষণত মৃত্যুবৰণ কৰা 7জনকৈ নগা ভাই বুলি কি দুখ আছিল 1988 চনৰ 31 মে তাৰিখে পশ্চিম ত্ৰিপুৰাৰ ফয়াই মহকুমাৰ উজান ময়দান গাঁৱত 14গৰাকী জনজাতীয় মহিলা কিহৰ ক্ষমতাত বলিয়ান হৈ ভাৰতীয় সেনাবাহিনীয়ে গণধৰ্ষণ কৰিছিল কিয় অসমৰ ভনিমাই দত্ত ৰাজু বৰুৱা নুমলী বনিয়া নীলিমা বড়ো সুদৰু বড়ো লক্ষীপথৰৰ 5গৰাকী গাভৰু 1997 চন মেঘালয় হাজাৰধিক খাচী মহিলা মিজোৰামত 13 বছৰীয়া ন্যায় সাংগঠনিক কৰি কুমলীয়া জিয়াৰীৰ পৰা বিদ্যালয়কে সেনাৰ গণধৰ্ষণৰ বলি হ'ব বনাইছিল কিয় সবসে নিকু দেৱজিৎ মৰাণৰ খেল পথাৰতে গুলিয়াই হত্যা কৰা হৈছিল কিহৰ অপৰাধত মৃত পুৰুষ গীত লিখি প্ৰতিবাদ কৰা বিভাগৰ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সুৰেশ ফুকনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল ইয়াৰ একমাত্ৰ উত্তৰ আফস্পা আৰু ৰাষ্ট্ৰসত্তা ইয়াৰ পিছতো সব বিৰোধী পক্ষই ক'ব আমাৰ ভুল হৈ গ'ল মানে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে উত্তৰ দিয়ক ভাৰতীয় সেনাবাহিনী আৰু আফস্পাই ঘূৰাই দিব পাৰিলেনে অংগনালা আৰু চুনচুল্লাৰ কাহিৰৰ দৃষ্টিশক্তি ঘূৰাই দিব পাৰিবনে 1990 পৰা 2003 চনৰ ভিতৰত অপাৰেশ্যন বজ্ৰং আৰু অপাৰেশ্যন ৰাইনৰ নামত হেৰাইছে 14000কৈ পাহুৱা লোকৰ জীৱন যদি উত্তৰ দিব পাৰে তেন্তে সন্মান সহকাৰে সহযোগিতা কৰিব পাৰি পৃথিৱীৰ যিকোনো এখন দেশ ঔপনিবেশিক শাসনৰ পৰা মুক্ত হলে পৰাধীনতাৰ সময়ৰ জনবিৰোধী আইনসমূহ ভংগ কৰাটো নৈতিক দায়িত্ব যি নীতিৰে এটা সময়ত ব্ৰিটিছ চৰকাৰে ভাৰতীয় স্বতন্ত্ৰতা সেনানী গুলীয়াই হত্যা কৰিছিল সেই নীতিৰ এখন আইন হিউমেন ৰাইটছ ৱাচ ৰাষ্ট্ৰসংঘ এছিয়ান ৱাচ ন্যায়াধীশ জীৱন ৰেড্ডি কমিটি সন্তোষ হেগড়ে কমিটি ইত্যাদি প্ৰতিবেদনে বাৰে নস্যাৎ কৰাৰ পিছত বাৰে পুৰাই থকাৰ পিছতো কিয় ক্ৰমান্বয়ে শান্তি ঘূৰি অহা উত্তৰ পূৰ্বাঞ্চলৰ অসম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশত এতিয়াও বলবৎ কৰি ৰাখিছে ইয়াৰ কিন্তু সন্দেহৰ বিষয় বিদ্যুৎ দমনৰ নামত বেলকৰ যুদ্ধ বুলেটেৰে জিকিব বিচৰা এই ৰাজনৈতিক নেতৃত্বৰ বাবে এই ধৰণৰ আইন ব্ৰহ্মাস্ত্ৰ সদৃশ কিয়নো এই আইনখনে সেনাক সেই শক্তি প্ৰদান কৰে যি শক্তিৰে সংবিধান প্ৰদত্ত জনতাৰ অধিকাৰ খৰ্ব কৰিব পৰা যায় আৰু তেনে প্ৰেক্ষাপটত আফস্পা হৈ পৰে গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক কণ্ঠৰ চৰকাৰী অস্ত্ৰ আৰু ইমানখিনি কথা কোৱাৰ পিছতো বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ মততে অকল থকা দেখা পাই মোৰ মনত পৰিছে দেৱকান্ত বৰুৱাৰ এখন কবিতালৈ বিবিধৰে বহল বাহন নাই আৰু অসমীয়া মৰি ভাজি ভূতাল সকলো চিন চাপ নাইকিয়া ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়া আৰু ধন্যবাদ